মজা ওকে ফ্ৰেন্ডছ মই এতিয়া এই কিকটো ইয়াত লগাবলৈ চেষ্টা কৰিম তিনি কিলোমিটাৰ দৌৰিলোঁ ফ্ৰেন্ডছ মজা লাগিল ৰাতিপুৱা বাজিল 3:43 মানে 4টাই বাজিল আৰু এতিয়া উঠোঁ আৰু মুখ হাত ধুওঁ যাওঁ এয়া পুৰা জোতা চোতা ৰেডি কৰি লৈছোঁ আৰু এইপিনে বিতুপন ভাই পুৰা জোতা লেচ মাৰি আছে বাৰিষাৰ বতৰ আৰু আমাৰ ইয়াৰ গাঁৱৰ ৰাস্তা চাওক বৰষুণ দি গেলাই দিছে পুৰা ৰাতিপুৱা বাজিছে 4টা আৰু ইয়াৰ আমাৰ গাঁৱৰ মানুহ কোনো উঠা নাই এতিয়া আমি বিন্দাছ গৈ আছোঁ ক'ত ভিডিঅ'টো চাই থাকক হেল্ল' ফ্ৰেণ্ডছ নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল মৃগাংক ব্লগ বাজিল এতিয়া 4:30 আৰু আমি দুটা গৈ আছোঁ ৰানিং কৰিব তো ভিডিঅ'টো চাই থাকক আহি পাই গ'লোহি এটা মন্দিৰ আৰু এতিয়া ভগৱানৰ নাম লৈ বলক আমি বলক মাই গড ফ্ৰেন্ডছ ৰাস্তাটো দেখিয়ে কিবা লাগি গৈছে মানে বহুত দিনৰ মূৰত আহিছোঁ মানে ইয়াৰ পৰা তালৈ 2 কিলোমিটাৰমান হ'ব আকৌ ঘূৰি আহিব লাগে 3 কিলোমিটাৰ হয় মানে বহুত দিনৰ মূৰত আহিছোঁ ৰানিং কৰা নাই তো বিতুপন গ'লেই আগত মই যাওঁ আপোনালোকে ভিডিঅ'টো চাই ৰওক A few moments later. 3 কিলোমিটাৰ দৌৰিলোঁ ফ্ৰেন্ডছ মজা লাগিল মানে কি কথা এটা জানেনে ৰাতিপুৱা মানুহে অলপ হ'লেও ৰানিং বা খোজ কাঢ়িব লাগে তেতিয়া মানে নিজৰ শৰীৰটো মানে ভাল হৈ থাকে মানে বেমাৰ আজাৰ নহয় আৰু তো আপোনালোকেও যদি নিজৰ শৰীৰটো যত্ন কৰিম বুলি ভাবিছে অলপ ৰাতিপুৱা খোজ কাঢ়ক নহবা দৌৰক আৰু এফালে মোৰ পাৰ্টনাৰ এজন লগ পাইছোঁ ইয়াৰ চুলি চাওক ৰাইজ আপোনালোকে ইয়াৰ ভাল লাগিলে কমেণ্ট কৰিব কমেণ্ট বক্সত আৰু গুড মৰ্ণিং ভাই চাহ খালি নাই অঁ কি তই ইয়াত থাক নেকি অঁ হ'ব দে
ভিডিওটো ভাল পালে কি কৰিব লাইক কমেন্ট সাবস্ক্রাইব কৰিব বাই 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 ভালকে যাবি বাই বাই দেই বাই বাই A few moments later. ওকে ফ্ৰেণ্ডছ ঘৰ আহি পালোঁ আৰু মুখ হাত ধুলোঁ আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব এণ্ড যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব ছাবস্ক্ৰাইবটো কৰি দিব ভাই বুলি তো আকৌ লগ পাম আকৌ নেক্সট ব্লগত টিল দেন টাটা বাই বাই এই পালে ভিডিঅ'টো ভাল ৰ